নমস্কাৰ, কাৰ্জন টাইমছৰ সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আহি উপস্থিত হৈছোঁ ডিফু চাৰ্চিং তেৰণ লাংপুংহাবে স্পৰ্ট মাল্টিপাৰ্পজ স্পৰ্ট কমপ্লেক্সত। ইয়াত বৰ্তমান আমি যদি সোমাই আহোঁ তেনেহ'লে আমি দেখা পাবলৈ যাওঁ যে প্ৰায় আজিৰ পৰা ডিচেম্বৰৰ 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে AATEA বা অল আছাম ট্ৰেজাৰী এমপ্লয়ী এছ'চিয়েশ্যন সকলে যিটো অনুষ্ঠান পাতিছে সেই বিষয়ে আমি কিছু জানিবলৈ চেষ্টা কৰিম। ইয়াত বিভিন্ন ধৰণৰ ডেলিগেট উপস্থিত আছে, তেখেতসকলক আমি সুধিম এই প্ৰগ্ৰামটোৰ বিষয়ে অলপ ক'ব নেকি? এই প্ৰগ্ৰামটো হ'ল আমাৰ সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ 32তম আমাৰ যিটো দ্বিবাৰ্ষিক অধিৱেশন। গতিকে আমি যোৱাবাৰ ধুবুৰীত আমি পাতিছিলোঁ, যোৱাবাৰ মানে 21-22ত পতাৰ পিছত আমাক চেণ্ট্ৰেল কমিটিৰ পৰা আমাকো এটা কুৱেশ্যন কৰা হৈছিলে যে নেক্সট অধিৱেশনখন ক'ত পতা হ'ব। তেতিয়া আমি ডিফুৰ পৰা যিমানজনে গৈছিলোঁ আমি সিদ্ধান্ত লৈছিলোঁ আৰু কথা দি থৈ আহিছিলোঁ যে নেক্সট যিটো 24 যিটো আমাৰ অধিৱেশনখন আমি ডিফুত পতাৰ কাৰণে ঠিক ঠাক কৰিম। আৰু সেই মৰ্মে আমি দিন বাৰ ধাৰ্য কৰি আজি এই 13 তাৰিখে আমাৰ যিটো প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ল। অলৰেডি আমাৰ গৌতম বৰা ছাৰে এড্ৰেছ আমাৰ ডিজি অফিচাৰ হয়, তেখেতে অপেনিং কৰি পেলাই জাষ্ট আমি এইখনত এতিয়া উপস্থিত হৈছোঁ। আৰু লগতে আমাৰ বিভিন্ন সদৌ অসম কোষাগাৰৰ বিভিন্ন সদস্য আমাৰ মাজত আহি পাইছেহি। গতিকে এখেতসকলক মানে আমি ক'ত কেনেকুৱা ধৰণে ব্যৱস্থা কৰিব লাগে সেইখিনিত আমি যুঁজা চলাই আছোঁ। এই তিনিদিনীয়া যে প্ৰগ্ৰামটো আয়োজন কৰিছে, এই 3 দিনত বাৰু কি কি অনুষ্ঠান দেখা পোৱা যাব? এইকেইদিনত প্ৰথমে আছে আজি আমাৰ প্ৰতিনিধি মুকলিৰ লগত আমাৰ কেন্দ্ৰীয় কমিটিৰ বৈঠক আছে। গতিকে কেন্দ্ৰীয় কমিটিৰ বৈঠক 8:30 আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সেইখিনি হোৱাৰ পিছত আৰু ৰাতি আৰু যি ৰাইজে ইমান বহুত দূৰৰ পৰা আহিছে আমাৰ কোষাগাৰ কৰ্মচাৰী সন্থা বহুত কৰ্মচাৰীয়ে, গতিকে আমি সেইখিনি এওঁলোকক ৰাতি যিটো ভোজ আমি একেলগে খাই মেলি কৰি আমি আজি অনুষ্ঠানটো আজি এইখিনিতে সামৰিম বুলি ভাবিছোঁ। আৰু অহাকাইলৈ আৰু আমাৰ গোটেই দিন প্ৰগ্ৰাম আছে। আজি অহাকালি ফাৰ্ষ্ট ডেলিগেট ছেশ্যন আমাৰ আৰম্ভ হ'ব। আৰু ৰাতিপুৱা ভাগতে আছে আমাৰ এই স্বচ্ছ ভাৰত অভিযান, তাৰপাছত আমাৰ বৃক্ষৰোপণ আছে, বৃক্ষৰোপণৰ পাছত আমাৰ শ্বহীদ তৰ্পণৰ হেৰি আছে। এই ধৰণে প্ৰগ্ৰামখিনি আমাৰ আগুৱাই গৈ থাকিব। আৰু প্ৰতিনিধি সভা আমাৰ প্ৰথম বৈঠক কাইলৈ 10:30 বজাত আৰম্ভ হ'ব। আৰু এই প্ৰগ্ৰামটোত সহায় সহযোগিতা কৰা বা কাৰোবাক অতিথি হিচাপে এনেকুৱা আমন্ত্ৰিত কৰা আছে নেকি? আছে। গতিকে এই অনুষ্ঠানত আমি 3দিনীয়া প্ৰগ্ৰাম যিহেতু আমাৰ হয়, যিটো 15 তাৰিখৰ যিটো প্ৰগ্ৰাম আছে আমাৰ কাৰ্বি আংলঙৰ CM মাননীয় ডক্টৰ তুলিৰাম ৰভাং ছাৰক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। আমি তেখেতক এই 15 তাৰিখে তেখেতক আমি প্ৰথম যিটো আমাৰ অপেন ছেশ্যন হ'ব, মুকলি হ'ব, তাতেই আমি মুখ্য অতিথি হিচাপে তেখেতক মাতিছোঁ। আৰু আমাৰ অসমৰ মাননীয় মন্ত্ৰী আৰু অজন্তা নেওগ বাইদেউক নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু বিশেষ মানে অসুবিধা হোৱাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে, এইবিলাক জনাইছে আমাক। তাৰপাছতে আৰু আমাৰ ছেশ্যনো কিবা কিবি চলি আছে, যাৰ কাৰণে বহুত বিধায়ক মন্ত্ৰী আমাৰ মাজত হয়তো নাথাকিব পাৰে, কিন্তু আমাৰ CM ছাৰ ডক্টৰ তুলিৰাম ৰভাং ছাৰ থাকিব বুলি পেলাই আমাৰ পূৰা খুব দৃঢ়কৈ বিশ্বাস আছে। আপোনাৰ শুভ নামটো আৰু আপোনাৰ মোৰ নাম শ্ৰী উজ্জ্বল কুমাৰ তাঁতী। মই সদৌ অসম কোষাগাৰ কৰ্মচাৰী এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু বৰ্তমান ডিফুত যিটো আমি অনুষ্ঠান এইটো পাতিছোঁ তাৰে মই অৱতান আহমেদ ছেক্ৰেটাৰী। তেখেতলৈ বহুত বহুত ধন্যবাদ থাকে। এতিয়া আমি বাইদেউক এটা কথা সুধিবলৈ বিচাৰিছোঁ যে আচলতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এই ডিফু ঠাইখনত আজি আপোনালোকে অনুষ্ঠানটো এনেকুৱা এটা পাতিবলগীয়া হৈছে, সেইটো কেনেকৈ আপোনালোকে মানে জাষ্টিফাই কৰে সেই প্ৰগ্ৰামটো? আজি তাৰমানে আচলতে মই আজি এটা অধিৱেশন পাতিছে, মই ইয়াৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হয়। আৰু আজি আমাৰ ইয়াত যিমানখিনি মানে সদৌ অসমৰ পৰা মানে গোটেই অসমৰ পৰা যিমানখিনি কোষাগাৰৰ পৰা আহি ইয়াত আমাক উৎসাহ যোগাইছে এই অধিৱেশনখন পাতিবলৈ, আমি তেওঁলোকক মানে আমাৰ ফালৰ পৰা কিমান পাৰোঁ আমি সেৱা আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আমাৰ যিটো আমাৰ আজি এই অধিৱেশনৰ লক্ষ্য উদ্দেশ্য, মই ভাবোঁ এই অধিৱেশনত কিছু পৰিমাণে হ'লেও সফল হ'ব পাৰিম। আকৌ আমি আগুৱাই যাম।
তেখেতকো অলপ সুধিবলৈ চেষ্টা কৰোঁ। আপুনিও আপোনাৰ পৰিচয়টো দি পেলাই আৰু এই অনুষ্ঠানখন কি এটা মনত লৈ কোনটো বান্ধি পেলাই আপোনালোকে এই অনুষ্ঠানখন আয়োজিত কৰিছে সেইটো অলপ জনাই দিম। নমস্কাৰ। প্ৰথমতে মই কোষাগাৰৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তেখেতসকলৰ এই অহৈতুক চেষ্টাৰ ফলশ্ৰুতিত আজি যি তিনিদিনীয়াকৈ এই অধিৱেশনখন হ'ব গৈ আছে, তাৰ কাৰণে মই সকলো কৰ্মকৰ্তা, কাৰ্বি সমাজৰ সকলো সহায় সহযোগিতা কৰা ব্যক্তিসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ 1973 চনতে আমাৰ সুসংগঠিতভাৱে গঠিত হোৱা এই সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থা, তাৰ পৰাই অপদাবিত হিচাপে আমি বিভিন্ন পৰ্যায়ত আমি কাম কাজ চলি আছে আৰু আমাৰ নিয়ম নীতিৰ মাজত আমি প্ৰতিবাদ কিছু মানে চৰকাৰৰ ওচৰত কিছু আমি সাব্যস্ত কৰিছোঁ আমাৰ দাবী দিবা, আৰু এইবোৰ পৰ্যায়ক্ৰমে আমাৰ হ'বলৈ গৈ আছে, কিছু হৈছে, কিছু হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমাৰ সংগঠনটো অতি দৃঢ় আৰু সুসংগঠিত। গতিকে আমি সংগঠনটো জীয়াই ৰখাৰ কাৰণে আৰু সংগঠনটোৰ দ্বাৰা অসমৰ সমূহ কৰ্মকৰ্তাসকলৰ কাম কাজ আদায় কৰাৰ কাৰণে আমি অহৈতুক চেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ কাৰণে আমি প্ৰতি এবছৰত এখন অধিৱেশন পাতোঁ, বাৰ্ষিক অধিৱেশন, আৰু 2 বছৰত আমি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠান কৰোঁ। সৌভাগ্যক্ৰমে আমাৰ এই সুন্দৰ পাহাৰীয়া জিলাখনত এই দ্বিবাৰ্ষিকখন 32তম দ্বিবাৰ্ষিকখন অনুষ্ঠিত হোৱাৰ কাৰণে সদৌ অসম কোষাগাৰৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ব্যক্তি উৎসাহেৰে আহি ইয়াতে মানে ভৰি পৰিছে। তাৰ কাৰণে মই সকলোৰে ওচৰত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তেখেতে যথেষ্ট কথা আমাক ক'লে এই প্ৰগ্ৰামটোৰ বিষয়ে। সেয়াই আছিল, আৰু মই ইয়াৰ ভিতৰৰ যিমান যি পাৰোঁ যেনেকৈ আপোনালোকক দেখুৱাম কি অনুষ্ঠান পতা হয় আহিবলগীয়া 3 দিনৰ আজিৰ পৰা আৰম্ভ কৰি, আৰু সকলোকে ইমানতে মই সামৰণি কৰিছোঁ এই ভিডিঅ'টো। ধন্যবাদ। আপোনালোকে চাই থাকক কাৰ্বি আংলং টাইমছ।